নমস্কাৰ অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই মুনীন্দ্ৰ নাথ আজি আপোনালোকক মই এটা বিশেষ ভিডিঅ' লৈ আছোঁ মানে দৰকাৰী ভিডিঅ' যিটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকে বহুতে কথা শিকিব পাৰিব মই যাব ওলাইছোঁ এতিয়া মোৰ নিমুটেঙা বাগানত আৰু নিমুটেঙা বাগানত মই পোক পৰুৱাৰ স্প্ৰে কৰাৰ কাৰণে স্প্ৰে কৰাৰ কাৰণে মই যাব ওলাইছোঁ আৰু স্প্ৰে যেতিয়া আমি কৰিব যাম মানে কীটনাশক যেতিয়া স্প্ৰে কৰিব যাওঁ আমি কি সাৱধানতা আমি ল'ব লাগে সেই বিষয়ে মই ক'ব বিচাৰিছোঁ সচৰাচৰ আমি যেতিয়া মানে কীট পতংগৰ কাৰণে মেডিচিন স্প্ৰে কৰিব যাওঁ তেতিয়া আমি সাৱধানতা অৱলম্বন নকৰোঁ আচলতে সাৱধানতা খুবেই দৰকাৰী আমি আহিছোঁ আমি কি সাৱধানতা ল'ব লাগে প্ৰথম আহকচোন আমি চাওঁ মোৰ হাতত দেখিছে এইযোৰ এজন ওখ জোতা বম্বু দেখিছে আপোনালোকে আমাক লাগিব এটা মাস্ক যিটো মাস্কৰ দ্বাৰা আপোনাৰ ধৰক নাকত উশাহ নিশাৰ কাৰণে আৰু লাগিব হেণ্ড গ্লোভছ চশমা আহকচোন আমি পিন্ধি পেলাই আমি যাম মই বাগানলৈকে মই ৰেডি হৈ গ'লোঁ মেডিচিন স্প্ৰে কৰাৰ কাৰণে আৰু মেডিচিন মই কেনেকুৱা মানে কি ফৰ্মুলাত স্প্ৰে কৰিম আপোনাক দেখুৱাইছোঁ মই যিটো স্প্ৰে কৰিব বিচাৰিছোঁ আজি ফাৰ্মি ৱাছ যিটো কেঁচুসাৰ বেদৰ পৰা প্ৰস্তুত কৰা হয় ফাৰ্মি ৱাছ আপোনালোকে যদি বিচাৰে ফাৰ্মি ৱাছ পাব গতিকে মই ফাৰ্মি ৱাছ কি চিষ্টেমত ল'ব বিচাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ প্ৰথমে মই 20 লিটাৰ টাংকিত পানী ভৰাই লৈছোঁ মই 20 লিটাৰ হিচাপে ল'ম আপোনালোকে চাই ল'ব কেনেকৈ চিষ্টেমত ল'ব এই মই আপোনালোকে দেখিছে 20 লিটাৰ পানী মই ইয়াত ভৰাই ল'লোঁ কি কৰিম মই এতিয়া এইটো ফাৰ্মি ৱাছ আপোনালোকে দেখিছে এইটো ফাৰ্মি ৱাছ এই দেখিছে আপোনালোকে এই ফাৰ্মি ৱাছ দিছোঁ এইটো সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিত বনোৱা হৈছে ফাৰ্মি ৱাছ আৰু নেক্সট ভিডিঅ'ত দেখুৱাম কেনেধৰণে ফাৰ্মি ৱাছ বনোৱা হয় এইটো আপোনালোকে দেখিছে ফাৰ্মি ৱাছ আৰু ইয়াৰ লগত আপোনালোকে মই লগাইছোঁ এগ্ৰি-82 টিপটপ বা ষ্টিক এনেকুৱা ধৰণৰ RG1 কিছুমান আপোনালোকে পাব যিটোক আমি কথিত ভাষাত ক'বলৈ আঠা এই আঠাটো দিয়াৰ কাৰণটো হ'ল যেতিয়া আমি মেডিচিনটো স্প্ৰে কৰিম তেতিয়া মানে গছে সম্পূৰ্ণ শোষণটো কৰি লয় আৰু তেতিয়া তাৰমানে কি হয় গছত 100% ৰিজাল্ট হ'বলৈ চেষ্টা হয় এইটো লৈছোঁ আৰু এইটো ল'ম আমি কিমানকৈ 10 ml ল'ম 20 লিটাৰ পানীৰ কাৰণে 10 ml মই অনুমানিক হিচাপে দিছোঁ এই 10 ml এগ্ৰি-82 লৈছোঁ আপোনালোকে ল'ব পাৰে টিপটপ ল'বলৈ ষ্টিক ল'ব পাৰে মই এগ্ৰি-82 লৈছোঁ এইটো সম্পূৰ্ণ যেতিয়া দিয়া হ'ল এইটো আমি ভালদৰে ঘাটিম গুলি ল'ম ফাৰ্মি ৱাছটো অলপ কম বেছি পৰিমাণ হ'লে একো নহয় কিন্তু আপোনাৰ যদি কেমিকেল দিয়ে আপোনালোকে লিগেলত কৰিব লাগিব নেক্সট আমি কেমিকেলৰ বিষয়ে জনাম কেনেকৈ কেমিকেল দিব লাগে ঠিক এনেধৰণে আমি গুলি ল'লোঁ এতিয়া আমি যাম নিমুটেঙাৰ বাগানলৈ ঢাকনিটো মাৰি লৈছোঁ আৰু মন কৰিব ঢাকনি মৰাৰ ক্ষেত্ৰত এটা টাইট মানে ঢাকনিটো খুব টাইটকৈ মৰা হয় কিয়নো টাইটকৈ মাৰিব লাগে কাৰণ যাতে আমাৰ এই মেডিচিনটো গাত নপৰে ঠিক তেনেধৰণে আৰু আপোনাৰ মেডিচিনত যেতিয়া আপোনাৰ টাংকি ধৰিব এই টাংকিটো ওখ ঠাইত লৈ পেলাই উঠলাই বেছি ভাল কাৰণ কিয় আমাৰ দূৰৰ পৰা যেতিয়া আপুনি টাংকিত উঠাব হয়তো কঁকালৰ কিবা আজাৰ বা কিবা হ'ব পাৰে গতিকে এই টাংকিটো আমি ওখ ঠাইত ল'ম ওখ ঠাইৰ পৰা আমি কান্ধত তুলি ল'ম লৈ পেলাই তেনেকৈ ধৰণক আমি স্প্ৰে মেচিনটো এনেধৰণে আমি ল'ব পাৰোঁ এনেকৈ ল'লে আমাৰ কি হয় মেইনলি কঁকালৰ আজাৰ বা কিবা এনেকুৱা হোৱাৰ প্ৰব্লেম নাথাকে আমি বহুতে কি কৰোঁ নিজে জোৰ কৰি দাঙি আনো আচলতে 20 লিটাৰ পানী যেতিয়া আমি জোৰকৈ দাঙি ল'ম তেতিয়া আমাৰ কঁকালৰ আজাৰ বা তেনেকুৱা হ'ব পাৰে গতিকে আমি অতি সহজতে আমি টাংকিত এনেকৈ লৈ ল'লোঁ আহক এতিয়া গৈছোঁ আপোনাৰ বাগানলৈকে বলক এতিয়া মই আচলতে যেতিয়া ঔষধ স্প্ৰে কৰা হয় আমি আৰু এটা কথা মন কৰিব লাগে যিটো বতাহ যিটো চাইডে বলে তাৰ বিপৰীত চাইডে আমি ঔষধ স্প্ৰে কৰিব লাগে কিয়নো বতাহ বলাৰ ফালে যদি আমি মানুহজন থাকোঁ তেতিয়াহ'লে আমাৰ গাত এই মেডিচিনটো আহি গাত পৰিব
গতিকে গাত পৰিলে সেই এফেক্টেড হ'ব নিশ্চয়। গতিকে আমি কি কৰিব লাগে, বতাহ যিটো ছাইড বলায় তাৰ বিপৰীত ছাইডে আমি থাকি স্প্ৰে কৰিব লাগে। আৰু স্প্ৰে কৰোঁতে আপোনাৰ কি তল ওপৰ ভিজাব লাগে, কিন্তু মই যিহেতু এগ্ৰিএটিটো দিছোঁ তল ওপৰ মোৰ ভিজোৱাৰ কথা নাই, এনেকুৱা ধৰণে স্প্ৰে কৰিব। এতিয়া আপোনালোকে দেখিছে মই বতাহ বিপৰীত ছাইডৰ পৰা স্প্ৰে কৰিছোঁ, তেতিয়া আপোনাৰ গাত মেডিচিনটো নালাগে। ধন্যবাদ। নিশ্চয় আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল, মই বহুত কষ্ট কৰি এই ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছিলোঁ। কাৰণ কিয়, আমি বহুতে মেডিচিন স্প্ৰে কৰোঁ, কিন্তু মেডিচিনৰ যিখিনি আমি মানে সাৱধানতা সেইখিনিৰ বিষয়ে আমি নাজানো। আৰু সেই সাৱধানতাখিনি বিষয়ে মানে জনোৱাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ মানে প্ৰেৰণ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।